তো কেনে আপোনালোক গাইজ বলক আজি আমি এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছো। এতিয়া সময় চলি আছে কৰোনা ভাইৰাছৰ সময়ত এটা শব্দ বেছিকে বহুত বেছিকে ইউজ হৈছে যে অক্সিজেন থেৰাপি। আমাৰ অসমত বহুত ডাঙৰ মিনিষ্টাৰ বিলাকে কৈ আছে যে অক্সিজেন থেৰাপি বহুত দৰকাৰ হৈছে, অক্সিজেন থেৰাপি দৰকাৰ হৈছে। এতিয়া আপোনাৰ অক্সিজেন থেৰাপি দৰকাৰ হৈছে নে নাই, মোৰ অক্সিজেন থেৰাপি দৰকাৰ হৈছে নে নাই, আপোনাৰ ব্লাডত অক্সিজেনৰ লেভেল ঠিক আছে নে নাই, আপোনাৰ স্পন্দন ঠিক আছে নে নাই, সেইটো কেনেকৈ বাৰু চাব পাৰি? মানে কৰোনা পেচেণ্ট এজনক যে অক্সিজেন থেৰাপি দিব লাগিব বা অক্সিজেন ICUত ৰাখিব লাগিব, ভেন্টিলেশ্যনত ৰাখিব লাগিব, অক্সিজেন লেভেল কমি গ'লে মানে যেতিয়া ভেন্টিলেশ্যনত ৰাখে সেইটোৱেতো ন। সেই অক্সিজেন লেভেল কেনেকৈ গম পায় অক্সিজেন লেভেল মানুহজনৰ কমি গৈছে বা আপোনাৰ অক্সিজেন লেভেল ঠিক আছে নে নাই, কেনেকৈ গম পাব? সেইটো জানিবলৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো জানিবলৈ হ'লে প্ৰথমতে এটা যন্ত্ৰ লাগিব বা এটা মেচিন এটা লাগিব, যাৰ নাম হ'ল অক্সিমিটাৰ। চাইছেনে? অক্সিমিটাৰ চাই থাকিব, মই ভিডিঅ'টোত লাহে লাহে চব বুজাই যাম বাৰু। অক্সিজেন লেভেল আপোনাৰ বডিত যদি অক্সিজেন লেভেল কমি যায় তেতিয়াহ'লে কি হ'ব, কি কৰিব লাগিব চব বাৰু কৈ যাম। এইটো আমি আনবক্স কৰিছোঁ, প্ৰথমতে ওলাইছে এইটোৰ মানে যিটো ডাইৰেকশ্যন, মানে কেনেকুৱাকৈ কি ইউজ কৰিব লাগে কি ইউজ কৰিব নালাগে সেইটো বাৰু। এইটো বাৰু কোনেও নপঢ়ে, এইটো বাৰু বেছি কোনেও নপঢ়ে। এতিয়া আনবক্স কৰিছোঁ। এইটো চাইছেনে? পালছ অক্সিমিটাৰ। এইটো পালছ অক্সিমিটাৰ, যাৰ দ্বাৰা আমাৰ মানে ব্লাডত থকা অক্সিজেনৰ পৰিমাণ আৰু হৃদস্পন্দন চাব পাৰি, চেক কৰিব পাৰি। জাষ্ট 2 মিনিট নহয়, 1 মিনিটো নালাগে চাব ভিডিঅ'টো। এইটো মানে ইয়াত বেটাৰী এটা লগাব লাগিব, মই আকৌ আনবক্স কৰি দেখাম বাৰু। মই প্ৰথমতে বেটাৰী লগাই আছোঁ। প্ৰথমতে এইফালে চাওক, এইফালে চাইছেনে? সেইফালে এটা ৰেৰ নিচিনা এটা ইয়াত এটা লাইটিং পইণ্ট আছে, সেইফালে এটা লাইটিং পইণ্ট আছে। দিছ ইজ দ্য মেইন পইণ্ট। সেইটোৱে হৈছে আপোনাৰ মেইন পইণ্ট। যেনেকৈ এক্সৰে কৰিলে যিটো ৰশ্মি যায়, ঠিক তেনেকৈ এটা ৰশ্মি ইয়াত অন হ'ব। এতিয়া চাওক, মই অন কৰাৰ লগে লগে ইয়াত লিখা আছে পালছ অক্সিমিটাৰ। এইটো আছে পাৱাৰ, ইয়াত দিয়াৰ লগে লগে ইয়াত আহিছে। চাইছেনে অক্সিমিটাৰ? অক্সিমিটাৰ চাইছেনে? এইটো অক্সিজেন লেভেল আৰু এইটো মানে ইয়াত অক্সিজেনটো শ্ব' কৰে আপোনাৰ ব্লাডত কিমান অক্সিজেন আছে। আৰু এইফালে হৃদস্পন্দন এইটো চেক কৰে। ঠিক আছে বাৰু, মোৰ কেনেকুৱা এটা কিন্তু এইটো অক্সিজেন চেক কৰোঁতে অক্সিমিটাৰত প্ৰথমতে এটা বস্তু ধ্যান দিব লাগিব যে আপুনি আঙুলি, আপোনাৰ হাতৰ সোঁ হাতৰ বা বাওঁ হাতৰ যিটো আঙুলি ইউজ কৰে সেইটো আঙুলি মানে মধ্যমা যিটো আঙুলি বুলি কয় আৰু বুঢ়া আঙুলি, এই দুটা দিলে বেষ্ট হয়। কিন্তু হাতৰ যিটো উষ্ণতা টেম্পাৰেচাৰ সেইটো যাতে বডি টেম্পাৰেচাৰৰ লগত মিলোৱা হয়। কেতিয়াবা কি হয়, আকৌ হাতৰ টেম্পাৰেচাৰটো, হাতখন ঠাণ্ডা হৈ থাকে নহয়, তেতিয়াহ'লে আকৌ অকণমান অসুবিধা হয়। চাওঁ বাৰু, এতিয়া এনেকুৱাকৈ দিব, ৰ'ব মই দি আছোঁ বাৰু। এতিয়া আপোনাক চোৱা মোৰ অক্সিজেন লেভেল কিমান আৰু মোৰ হৃদস্পন্দন পাৰ হাৱাৰ কিমান হৈ আছে। প্ৰচেছিং চাওক, মোৰ অক্সিজেন লেভেল 99 আৰু পালছ ৰেট পাৰ মিনিট 85। ঠিকে আছে বাৰু, কিন্তু মানুহৰ বডিত অক্সিজেন লেভেল থাকিব লাগে। এইটো যিটো শ্ব' কৰিছে ইয়াত 98, এইটো হৈছে অক্সিজেন লেভেল, আৰু 89 যিটো হৈছে হৃদস্পন্দন। 98 যিটো হৈছে এইটো অক্সিজেন লেভেল, মানে মোৰ অক্সিজেন লেভেল। আৰু এইটো নৰ্মেল মানুহৰ হ'ল 98 to 100। যদি আপোনাৰ এইটো ইয়াত 95তকৈ তলত দেখায় তেতিয়াহ'লে আপুনি বুজিব আপুনি মেডিকেল যাবলগীয়া হ'ল, আপোনাৰ হাইপক্সেমিয়া হ'ল। হাইপক্সিয়া বৰ্তমানে কৰোনাৰ এতিয়াৰ সময়ত যদি আপুনি ইয়াত 95তকৈ তলত গৈছে, আপুনি কৰোনা পেচেণ্ট হোৱাৰ মানে বহুত শতাংশ চান্স আছে। বহুত শতাংশ মানে 99% চান্স আছে। তেতিয়াহ'লে আপুনি অতি সোনকালে মেডিকেল যাব লাগিব। আৰু এইটো অক্সিজেন লেভেল কমাকে হাইপক্সেমিয়া বুলি কোৱা হয় আমাৰ মেডিকেল চায়েন্সত। দেহত অক্সিজেন কমি গ'লে কি হয় জানো? শ্বাস প্ৰশ্বাস ল'বলৈ কষ্ট হ'ব, মাথা বিষাব, বমি হ'ব, সেইটোকে কৰোনা বুলি কোৱা হয় ন, ইনডাইৰেক্টলি। সেইকাৰণে এই সৰু এটা যন্ত্ৰৰ দ্বাৰা আমি জানিব পাৰি আমি কৰোনাৰ চিকাৰ হৈছোঁ নে নাই। এইটো বৰ্তমান সময়ত যিকোনো মানুহে চাব পাৰে। আপোনাৰ অক্সিজেন লেভেল ঠিক আছে যদি আপোনাৰ কৰোনা হোৱা নাই, এইটো 100% চিয়'ৰ। যাৰ অক্সিজেন লেভেল 95তকৈ ওপৰত আছে তাৰ কৰোনা হ'বই নোৱাৰে, কাৰণ কৰোনা হ'বলৈ শ্বাস প্ৰশ্বাসৰ যিটো প্ৰব্লেম সেইটো হ'ব লাগিব, আৰু সেইটো হ'বলৈ হ'লে অক্সিজেন লেভেল 95তকৈ তলত আহিব লাগিব, যিটোক মেডিকেল চায়েন্সত হাইপক্সেমিয়া বুলি কোৱা হয়। আৰু মোৰ এইটো হাৰ্টবিটটো চাইছে 90, এইটো অকণমান কেতিয়াবা আপডেট কৰি থাকে।
এতিয়া আপোনাক বোলো এইটো কি কৰিব লাগে চাওক, এইফালে এটা ৰশ্মি ওলাইছে, সেইফালে শ্ব' কৰিছেনে, সেইফালে ৰঙা লাইট এটা জ্বলি আছেনে, সেইটো হৈছে মেইন পইণ্ট। সেইফালে ৰঙা লাইট এটা জ্বলি আছে, চাব মই দেখাই আছোঁ, সেইফালে ৰঙা লাইট এটা জ্বলিছে, সেইটো হৈছে মেইন পইণ্ট। সেইটো মই আনবক্স কৰি দেখাইছোঁ আপোনালোকক। ইয়াত দুটা কেমেৰাত দিয়া বেটাৰী ভৰিব লাগিব। বাকী এইটোৰ দাম বেছি নহয়, আণ্ডাৰ 2000ৰ ভিতৰত পাই যাব। এতিয়া অকণমান দাম বাঢ়িলে কৰোণাৰ কাৰণে, কিন্তু এইটো বৰ্তমান সময়ত কৰোণাৰ সময়ত এইটো এটা আচৰিত বস্তু, মানে কৰোণাৰ সময়ত আচৰিত বস্তু। আপোনাৰ কৰোণাৰ পেচেণ্টৰ কাৰণে এইটো এটা মানে প্ৰাণ নিয়ন্ত্ৰক ভাগ্যদাতা হ'ব পাৰে। অক্সিজেন লেভেল মানে আপোনাক কৰোণা হৈছে নে নাই, আপোনাক ICUত ৰাখিব লাগিব নে নাই, আপোনাক মানে ভেণ্টিলেশ্যন দিব লাগিব নে নাই। ভেণ্টিলেশ্যন কিয় দিয়ে, মানে অক্সিজেন লেভেল যেতিয়া কমি যায় তেতিয়াই ভেণ্টিলেশ্যন দিয়ে ন। আৰু মানুহৰ যিটো নৰ্মেল অক্সিজেন লেভেল হ'ল সেইটো হ'ল 95 to 100। 95 to 100 হ'লে মোৰ বাৰু 98 আছে, টেনশ্যন নাই বাৰু। এইটো পালছ অক্সিমিটাৰ ইন কৰোণা, মানে কৰোণাত পালছ অক্সিমিটাৰটো সকলোতকৈ বেষ্ট, মই ভাবোঁ বহুত ইম্পৰ্টেণ্ট বস্তু হয় পালছ অক্সিমিটাৰ। তো গাইজ আপোনালোকে বস্তুটো চালে, এটা সৰু বস্তু আপুনি লগতে য'তে ত'তে লৈ যাব পাৰে, ন' টেনশ্যন। এইটো মই আকৌ বক্সটো দেখাই দি আছোঁ বাৰু, অক্সিজেন অক্সিমিটাৰ। মানে বৰ্তমান সময়ত আপোনাৰ কৰোণা হৈছে নে নাই সেইবিলাক টেষ্ট কৰাতকৈ আপুনি মানে আপোনাৰ অক্সিজেন লেভেল যদি ঠিক আছে আপুনি ফিট। সেইকাৰণে মই ভাবোঁ আপুনি নিজে কিনিব নোৱাৰে, যিকোনো ফাৰ্মাচীত গ'লে অক্সিমিটাৰ এটা পাব, আপুনি তাতে চেক এটা কৰিব ল'ব পাৰে 20 টকা এটা দি। তো পিছে আজিলৈ এইখিনিয়ে গাইজ, আহিছোঁ বাৰু। ঠিক আছে, ভিডিঅ'টোৰ তলত থকা ৰঙা বটনটো অকণমান এতিয়া হাতেৰে মাৰে ভৰিৰে মাৰে ন' প্ৰব্লেম, মাৰি এটা দিব জাষ্ট। ঠিক আছে গাইজ, আহিছোঁ।